মানে এতিয়া কি ক'ম আৰু ইমান মৰমৰ গাড়ী ন আমাৰ বহুত বেছি দুখ লাগিছে আৰু মানে ৰিয়েলি পুৰা কান্দি তাৰপৰা welcome back to my YouTube channel. বহুত বেছি সুখ তাতকৈ দুগুণ বেছি দুখ দুখৰ কাৰণটো হৈছে আজি ছবছৰকে ধৰি I-20খনৰ লগত আছোঁ কি ক'ম আৰু মানে বহুত বেছি দুখ পূজা একো নোকোৱা যে পিছত কম বা মানে ভাষাৰে বুজাব নোৱাৰা দুখ এটা লাগি আছে I-20খন যেতিয়া আজি মানে দি থৈ আহিম ন মানে কি ক'ম আৰু এই কলিজাখনক আজি মানে বিদায় আৰু ন হা বিদায় আৰু দেই এই কলিজাখন আজিৰ পৰা বিদায় কি ক'ম মানে বহুত বেছি দুখ লাগিছে আৰু কৃষ্ণ আৰু গাড়ীখন মানে যাব আজি ঘৰৰ পৰা যাব কাৰণে গতিকে চাকাটোত অলপ পানী ঢালি দিওঁ কৃষ্ণ বেয়া চেয়া নাপাবা দেই তুমি আজিৰ পৰা ওলাই কলিজা গাড়ীখন গ'লা ওলাই আজিৰ পৰা ঘৰ এৰি পইচা টকাটো ইয়াক নিদিলেও হয় কোনো কাৰণত পইচা নাই কাৰণে এতিয়া দিব লাগিব কি ক'ম আৰু দিয়া কৃষ্ণ শেষ মুহূৰ্ত এতিয়াবা কাৰ হাতত পৰি যাব ঠিক নাই আৰু ন কোনে বা কিনিব বহুত স্মৃতি সোমাই আছে মানে কুটকে স্মৃতি সোমাই আছে মানে ভৰি আছে এই অডিখন থাকিবলৈ পিছল কাপোৰখন আছেনে নাই অডিখন থাকিবলৈ বোলে পিছল যে কাপোৰখন থাকে যে থাকি ৰখাবলৈ আছেনে নাই বোলো নাই সুধিছোঁ আকৌ নহ'লে ত্ৰিপাল এখনকে কিনি লৈ যাম বুলি ভাবিছিলোঁ নহ'লে যিমানে মানে ডিলাৰ ওচৰ চাপি আহিছোঁ তিমানে মানে বুকুখন খুন্দিয়াই আহি আছে ৰাহুল নহয় পাই গ'লো ডিলাৰ মোৰ গাড়ী ক'ত আছে গাড়ী উলিয়াই দে মোক ক'ত আছে মোক এইখন ঐ ৰাহুল হা নাই আছোন ইয়াত হা এখন নহয় নহয় এখন ইগনিছ নহয় BMW ল'ব আহিছিলোঁ মই ক'ত আছে দিন বাচিছা নেকি এই আমাৰ ছাৰ আহি গ'ল সঞ্জিত ছাৰ কিয় মহিলা হয় নেকি গোটেই গাড়ী নাইকিয়া হ'লে কিয় এফাল গুচি গ'ল এইখিনিতে আৰু আমাৰ সঞ্জীৱৰ একদম নতুন গাড়ী চাওক মানে টকা না ল'ৰা টকা পাপুদা এইবোৰ খোৱা নাই এতিয়ালৈ কফি খাবা নিদিয়ে চবকে দি আছে কিন্তু আমাক কিয় দিয়ে আমাৰ টিমটোক দিয়া নাই জানো কিয় বেয়া পাই চাগে কিবা বহি আছে কফি পোৱা নাই কফি ওচৰতে আছে কিন্তু কফি নিদিয়ে আমাক চবকে দিছে আমাক দিয়া নাই হয় দুখ লাগিছে ন Few moments later. অৱশেষত মানে কফি আনি দিলে আৰু মানে কেছটো কি হ'ল আমি কেইটা ফুচুক ফাচাক কৰি আছোঁ যে গম পাইছোঁ বকি গৈছে কফি নিদিয়ে তাৰপিছত এতিয়া আনি দিছোঁ কফি গাড়ীখন মানে আৰু 2 ঘণ্টামান পিছত দি দিব ডেলিভাৰী বাকী মানে এক্সেচৰিজবিলাক মানে লগোৱা হৈছে তাৰপিছত মানে আমি গাড়ীখন দেখিলোঁ এতিয়া আপোনালোকক দেখাবলৈ বাকী আছোঁ বাকী এতিয়া আমি খাবলৈ আহিছোঁ খাদ্য ঘৰত কিন্তু খানা বনি আছে কিন্তু ঘৰলৈ মানে আমাৰ সঞ্জীৱ ভাই ঘৰলৈ নাযায় গতিকে মানে আজি গাড়ী পাৰ্টিটো ইয়াতে দি দিম আৰু ন চল মানে ইয়াত খুৱাই দিব নহয় যাগৈ ন বাই বাই অংক এইখন আমাৰ বসন্তীখন দেখিছা পুৰণা বসন্তীখন পূজা দুখ লাগিছে নেকি বেয়া লাগিছে হা বেয়া লাগিছে বহুত বেয়া লাগিছে আকৌ কি ক'ম আৰু ইমান দুখ লাগিছে পুৰণা বসন্তীখন এইখন
এজাক বৰষুণে গানটো গাইছিলোঁ অকল তোমাৰ গানটো গাই দিয়া এবাৰ গানটো গাই দিয়া তুমি যে গানটো গাই মাজনী পূজা পূজা কান্দি গৈছে গাড়ীখন মানে এতিয়া কি ক'ম আৰু ইমান মৰমৰ গাড়ী ন আমাৰ কি ক'ম বহুত বেছি দুখ লাগিছে আমাৰ পূজা মানে ৰিয়েলি পূৰা কান্দি গৈছে কিমান দিনৰ পৰা যাবা আৰু তুমি দেই বাই বাই পূজা কান্দি আছে এই হিমাংক নামটো যাব আৰু এয়া আমাৰ সঞ্জীৱৰ প্ৰগ্ৰামত যাওঁতে ৰাতি গিলাচ থুচলুম হৈ গৈছিলে একদম এতিয়া লাষ্ট সময় আহি গৈছে আপোনালোক গাড়ীখন দেখাই আছোঁ একদম ক'ত আছে কি কথা একদম মজাকৈ ৰেডি হৈ আছে গাড়ীখন চাব নেকি চাবি নেকি গাড়ীখন চাবি নেকি এইখন অঁ নাই এইখনে নেকি সেইখনো নহয় গ'ল ক'ত গাড়ীখন এইখনতো এইখন ৱেগন আহে হা সেইখন নেকি সেইখনতো বীজ আহে আমাৰখন BMW আছিলে নহয় অডিহে আছিলে অডি ধেত তেৰি ৱেইট কৰক পাব দেখি পাব অলপ পিছত ৱেইট কৰক আৰু গাইছ মানে ফাইনেলি এতিয়া মানে সময় হৈ গ'ল আমাৰ গাড়ী মানে একদম আনবক্সিং কৰা একদম গাড়ী ৰেডি হৈ গ'ল গাড়ী এই পিছপিনে নাযাওঁ ৰ আগপিনে যাওঁ পিছপিনে ঢাকি যোৱা নাই বেছিকৈ এইপিনে নয়নদা আছে নয়নদাই বহুতখিনি হেল্প কৰিছে কি ক'ম আৰু হেণ্ডছেক এটা দি দিয়া আজি মানে গাড়ী লৈ যাম পুৰা একদম মনত পুৰা একদম ফূৰ্তি লাগি আছে কি বুলি ক'ম ঐ কি কৈ আছ তনে হা এই ৰ বেলুন এটা নুফুটাই নেকি মই মানে জোচত মানে থাকিব পৰা নাই মানে গাড়ী ওলাই গ'ল ন এতিয়া ৱাও হৈ গৈছে ৰেডি হা ৰেডি একদম পুৰা ৰেডি অ' গাইছ পুৰা ৰেডি হৈ গৈছে একদম দেই গাড়ী এতিয়া খালি আনবক্সিং কৰিব লাগে আপোনালোকৰ আগত BMWখন ভাই কি অডিহে আছিলে ন এই অডিখন এতিয়া আপোনালোকক দেখাই আছোঁ মই এতিয়া আমাৰ অডিখন বেছি ন ওখ মানে দামী অডিটো সেইকাৰণে হাইটটো অলপ বেছি মানে এইখিনি টেমুনা পায় এইটো ধপকৈ ফুটাটো ন ধপকৈ ফুটাটো এইটো অডি লগোটো তই ৰেডি এই তুমি পিছলৈ যাওঁ টানি কোৱে টানিব এতিয়া নাই পিছলৈ নিব লাগিব ৰেডি হুলস্থুল শংকৰ মই ৰেডি সঁচাকৈ ৰেডি অ'কে ৰেডি আমাৰ চব ৰেডি হৈ গৈছে দেই আমাৰ চব ৰেডি হৈ গৈছে ৰেডি কি হ'ল তোৰ ৰাহুল নাহা কাৰণে মানে ফুটা নাছিলে বেলুন চেলুন ওলোমা হৈ আছে গৈ আছো এতিয়া ঘৰলৈ এতিয়া শান্তিও আহি গ'ল গাড়ী পুৰা কিছুমান নিয়ম নীতি কৰিব এতিয়া আজি ভিডিঅ'টো এইখিনিতে পৰা সমাপ্ত কৰি দিওঁ আৰু গাড়ীখন মানে আপোনালোকক ভালদৰে দেখাব নোৱাৰিলোঁ কিয়নো এতিয়া বহুত ৰাতি হৈ গ'ল আৰু ৰাতি গাড়ীখন দেখালে ইমান মানে ভাল নালাগিব গতিকে দিনে পোহৰে এটা মানে খুব সুন্দৰ ভিডিঅ' আকৌ আহি আছে আপোনালোকৰ মাজলৈ য'ত মানে গাড়ীখনৰ কিমান দাম গাড়ীখনৰ কি ফিচাৰ্ছ আছে কি কৰিব পাৰে কি কৰিব নোৱাৰে গোটেইখিনি এভৰিথিং অল ডিটেইলছত মানে এটা ধুনীয়া এটা ভিডিঅ' বনাম সেই ভিডিঅ'টো চাব আজিলৈ বাই বাই টাটা আৰু বহুত হেপী নতুন গাড়ী ল'লোঁ লগতে বহুত দুখ পুৰণা গাড়ীখন এৰিলোঁ বাই বাই এতিয়া চাওক আমাৰ পাপু গাড়ীখন দিয়াৰ পাছত এতিয়াহে মানে দুখ লাগিছে তেতিয়া মানে হাঁহি আছিলে মোক কৈছিলে নহয় মই কান্দি আছিলোঁ তেতিয়াহে তোমাৰ দুখ লাগিলে এতিয়া পুৰা কান্দি আছে মানে পাপুৱে এয়া চাওক
হ'ব দিয়া দুখ কৰিব নালাগে আহা